কৃষ্ণ আজি দেখুৱাবলৈ লৈছোঁ 577তম গুৰুজনাৰ আৱিৰ্ভাৱ তিথি লগতে জুবিন গাৰ্গ ডাঙৰীয়া কুঁৱৰী পতা সংস্কৃতি অনুষ্ঠানৰ কিছু দৃশ্য ইয়াৰ প্ৰথমে মঞ্চ উদ্বোধন কৰা হ'ল। জুবিন দা কুঁৱৰীয়ে কুইজ প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰা হৈছে। তাৰ পিছতে কৃষ্ণ নৃত্য পৰিৱেশন কৰিছে কণ কণ শিশু শিল্পীয়ে। এয়া আই মাতৃসকলৰ দ্বাৰা ঝুমুৰা নৃত্য পৰিৱেশন। তাৰপিছতে শিশু শিল্পীসকলে মাটি অখৰা প্ৰদৰ্শন কৰিছে ইমান সুন্দৰকৈ। আৰু কণ কণ শিশু শিল্পীসকলে নেগেৰা নাম পৰিৱেশন কৰিছে আৰু নিমন্ত্ৰিত শিল্পীসকলে ঝুমুৰা নৃত্য পৰিৱেশন কৰিছে। তাৰ লগতে জিকিৰো গাইছে। ইয়াৰ লগে লগে ভোটা নৃত্য উপভোগ কৰিলোঁ সুন্দৰকৈ। তাৰপিছতে আমি সকলোৱে মিলি নেগেৰা নাম গালোঁ। ধন্যবাদ।